स्टुडिअ आं मलेन बसुमतारी मिस्टार एन्ड मिसेस आसाम स्टेट चेम्पियनशिप 2025 मोननो हानाय मरमिरयखौ बरायदों। थांनाय 16 नभेम्बर 2025 गुवाहाटीनि रुक्मणी नगर नब्लाङाव जानाय वर्ल्ड फिटनेस फेडारेशननि बानजायनायाव खुंनाय बादायलायनायाव चेम्पियनशिप जानो हानाय मरमिरयखौ के फिटनेस जिम पाटगावनि जिम सेन्टाराव बरायदों। मरमिरया मिस्टार एन्ड मिसेस आसाम स्टेट बडी बिल्डिं एन्ड मडेल चेम्पियन्सआव वमेन शर्ट्स मडेल आरो बडी बिल्डिं एन्ड मडेलाव मोननै गोल्ड मेडेल मोननो हानायखौ बरायदों। बे गोल्ड मेडेलखौ मोननो हानानै मरमिरया जोबोर गोजोननाय फोरमायदों। लोगोसे बिथांनि ट्रेनारजों लोगोसे बिमा बिफाखौबो साबायखर बावदों। बहुत ভাল লাগিছিলে মই বহুত ভাল লাগিছে মই নিজৰ ওপৰত বহুত সুখী বহুত সুখী অনুভৱ কৰিছো মই যেহেতু গুৱাহাটীত খেলি আহিলো 16 নৱেম্বৰ WFF ষ্টেট লেভেলত খেলি আহিলো তাত মই মিছ আসাম হৈছো বহুত সুখী আৰু মই কে ফিটনেছ জিমত 1 ইয়াৰ ৱৰ্কআউট কৰিছিলো তাৰ পিছত আমাৰ কোচ বঙাইগাঁও তাতে কৰিছিলো 3 মাহ তাতো সাৰে ভালকে ট্ৰেইন দিছিলে कल्पना मैम और सारे बहुत भालके ट्रेन दिसे মই ইহত দুজনৰ কাৰণে মই ইয়ালৈকে আহি পাইছো বহুত সাপোৰ্ট কৰিছে সব জাগাৰ পৰা আহিছিলে সব জাগাৰ পৰা মই ইয়াৰ কোকৰাঝাৰৰ পৰা গৈছো মই অকল কোকৰাঝাৰ মই অকলে গৈছো আৰু বহুতে জাগাৰ পৰা আহিছিলে নাজানো কৰ আহিছিলে ক'ব নোৱাৰো যেতিয়া কম্পিটিশন কৰি আছিল এই সময়ত ভাবিছিল না গোল্ড মেডেল পাম বুলি তাতে ভাবিছিলো বহুত কষ্ট কৰিছো যেহেতু মই ভাবিছো যে মই ফাৰ্স্ট আহিমেই বহুত কষ্ট কৰিছো বহুত কষ্ট হৈছিল তাত ভালকে টাইমত হ'ব নোৱাৰে টাইমত খাব নোৱাৰে আৰু নাখাই কেনে ইমান ৱৰ্কআউট মই হেতুই ক'ব বিচাৰো মই বহুত আগত যাব বিচাৰো আকৌ খেলিব বিচাৰো মই মিছ ইণ্ডিয়া যেনেকে আৰু হ'ব নেক্সট মান্থত খেলিব বিচাৰো মই বিচাৰো সবে মোক সাপোৰ্ট কৰক মই সবে সাপোৰ্ট কৰিলেহে মই আগত যাব পাৰিম মই নমস্কাৰ আজি আমাৰ জিমৰ পৰা কে ফিটনেছ জিমৰ পৰা মৰমী ৰয় আজিৰ পৰাতো মিছ মৰমী ৰয় হৈ গ'ল মিছ আসাম মৰমী ৰয় তাই ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনে অৰ্গেনাইজ কৰা গেম আছিল এখন গুৱাহাটীত যোনটোত নেকি গোটেই অসমৰ ছোৱালীবিলাকে ল'ৰাবিলাকে পাৰ্টিচিপেট কৰিছিল তাত বহুতো কেইটা কেটেগৰী আছিল যেনেকৈ স্পৰ্টছ মডেল গ্লেমাৰ্ছ বিকিনি মডেল এইবিলাক বহুতো কেটেগৰী আছিল তাতে তাই দুটা কেটেগৰীত মই অংশগ্ৰহণ কৰাইছিলোঁ তাতে তাই দুটাতে গোল্ড মেডেল আনিবলৈ সক্ষম হ'ল ফাৰ্ষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছে সেইকাৰণে আজি আমি বহুতেই গৌৰৱময় অনুভৱ কৰিছোঁ আমাৰ গোটেই পাটগাঁও আজি গোটেই বহুত নথে আনন্দিত হৈছোঁ কিয়নো এইটো ফাৰ্ষ্ট আমাৰ এইখিনি এৰিয়াৰ পৰা তাই গুৱাহাটী ইমান ডাঙৰ এটা ষ্টেট লেভেলৰ গেম খেলি কিনে তাত কোকৰাঝাৰৰ নামটো তাত জিলিকাই উঠিছে তো এইটোৰ কাৰণে আমি আজি বহুতেই সুখী হৈছোঁ সেইকাৰণে আজি আমি জিমত এটা ফেলিচিটেশ্যন পাৰ্টি ৰাখিছিলোঁ তাৰ কাৰণে তো আজি সকলোৱে আহি আমাক উৎসাহ দিছে বহুত ভাল লাগিছে মৰমীয়ে বহুত কষ্ট কৰিছে কষ্ট কৰিব যোনে পাৰে সিয়ে এই ফিল্ডত ওলাব পাৰে তো আজি মই মৰমীৰ কষ্টটো মই জানো কিমান কষ্ট কৰিছে তাই পুৱা 4 ঘণ্টা ইভিনিং 4 ঘণ্টা জিমত থাকি নিজকে এটা আকাৰ দিয়া নিজৰ বডিক এটা ষ্ট্ৰাকচাৰ দিয়াটো বহুত এটা কষ্টৰ খেল হয় এইটো তো ইয়াত তাই কষ্ট কৰিব পাৰিছে বুলি হাৰ্ড ৱৰ্কিং ছোৱালী তাই সেই বুলি সি আজি ইমান আগবাঢ়িব পাৰিছে হয় নিউ জেনেৰেশ্যনৰ কাৰণেতো এইটো এটা বৰদান ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনে অৰ্গেনাইজ কৰা গেমটো হ'ল আমাৰ নিউ কি কয় জেনেৰেশ্যনৰ কাৰণে আমাৰ ইহঁতৰ কাৰণে বহুত ভাল এটা ষ্টেজ হয় বহুত ভাল এটা জাগা হয় য'ত নেকি ইহঁতে আগবাঢ়ি যাব পাৰে ইয়াত টাইটেল গেম হয় এইটো জিতিলে ইহঁতৰ বহুত এটা ষ্টেট নেশ্যনেল লেভেল যোৱা এটা চান্স থাকে তাৰ পাছত ইণ্টাৰনেশ্যনেল লেভেলো যাব পাৰে